Hello everyone, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এটা খুবেই পপুলাৰ ট্ৰেডিং মেথডৰ ওপৰত ডিসকাস কৰিম, হেতু হৈছে সুইং ট্ৰেডিং। সো এই ভিডিওটোত আমি সুইং ট্ৰেডিং কি হয়, বাকিবোৰ ট্ৰেডিং ফৰ্ম যেনেকৈ ইন্ট্ৰাডে ট্ৰেডিং, অপশনছ ট্ৰেডিং এবিলাকতকৈ সুইং ট্ৰেডিঙৰ এডভান্টেজবোৰ কি হয়, সুইং ট্ৰেডিঙৰ ষ্ট্ৰেটেজি কি আছে সেইখিনি কথা ডিসকাস কৰিম। লগতে সুইং ট্ৰেডিঙত কিমান প্ৰফিট টাৰ্গেট কৰিব লাগে, আমাৰ নিজৰ কিমান প্ৰফিট হৈছে সেই সকলোখিনি জনাম। গতিকে ভিডিওটো শেষলৈকে চাব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈও আমাৰ এই আপডেটবোৰ আপুনি পাই থাকে। সুইং ট্ৰেডিং হৈছে এটা ৱে অফ ট্ৰেডিং য'ত আমি ষ্টক এটাৰ শৰ্ট টাৰ্ম প্ৰাইচ ফ্লাকচুৱেশ্যনবোৰ কেপচাৰ কৰিব চেষ্টা কৰোঁ। চাওক, এটা ষ্টক কেতিয়াও ষ্ট্ৰেইট লাইনত ওপৰত বা তলত গৈ নাথাকে। ফৰ এক্সাম্পল আমি ৰিলায়েন্সৰ এই চাৰ্টখন যদি চাওঁ তো দেখা পাইছে ষ্টকটো আল্টিমেটলি ওপৰলৈ গৈছে, কিন্তু তাত কিছুমান ফ্লাকচুৱেশ্যনছ আছে। এনেকৈ ওপৰলৈ গৈছে, তললৈ নামিছে, ওপৰলৈ গৈছে, তললৈ নামিছে। এনেকুৱা প্ৰতিটো ট্ৰেণ্ডত যদি আপ ট্ৰেণ্ড হয় ওপৰতো ফ্লাকচুৱেশ্যন কৰি যাব, যদি ডাউন ট্ৰেণ্ডত থাকে তেতিয়াও ফ্লাকচুৱেশ্যন কৰি যাব। সো ইন্ট্ৰাডে ট্ৰেডিঙত কি হয় যে আমি দিনটোৰ ভিতৰতে ষ্টকটোত বাই বা সেল পজিশ্যনলৈ এক্সিট কৰিব লাগে, কিন্তু সুইং ট্ৰেডিঙত আমি ষ্টকটোৰ এনেকুৱা ল' পইণ্টবিলাকত ইনভেষ্ট কৰি বা ট্ৰেড লৈ আমি হাই পইণ্টবিলাকত আমি সেল কৰিবলৈ চেষ্টা কৰোঁ। সো সেইটোৱে হৈছে বেচিকেলি সুইং ট্ৰেডিং। তাত আমি ষ্টকটো কেইদিনমান ধৰক এসপ্তাহ, দুসপ্তাহ বা কেতিয়াবা এক মাহ পৰ্যন্ত আমি ষ্টকটো হোল্ড কৰি ৰাখোঁ, তাৰপিছত আমি তাত প্ৰফিট বুকিং কৰি এক্সিট কৰোঁ। সো এতিয়া প্ৰশ্নটো হ'ল যে এই এন্ট্ৰি এক্সিটবোৰ আমি কেনেকৈ গম পাম। সো এই এন্ট্ৰি এক্সিটবোৰ উলিয়াবৰ কাৰণে আমি এটা ষ্টেপ বাই ষ্টেপ প্ৰচিডিউৰ ফ'ল' কৰোঁ। তাত আমাৰ কি বস্তু থাকে, যেনেকৈ আমি ষ্টকটোৰ প্ৰথমে ট্ৰেণ্ডটো আইডেণ্টিফাই কৰোঁ, তাৰপিছত চাৰ্টত কিবা পেটাৰ্ণ বনিছে নেকি সেইখিনি আমি আইডেণ্টিফাই কৰোঁ। কিছুমান টেকনিকেল ইণ্ডিকেটৰ্ছ আছে, তাৰপিছত কিছুমান ফাণ্ডামেণ্টেল ফেক্টৰ আছে যিবোৰ আমি চাব লাগে ষ্টকটোৰ, আৰু শেষত আমাৰ যদি কিবা নিউজ আছে ষ্টকটোৰ সেই বস্তুখিনি আমি ভালকৈ এনালাইচিছ কৰিব লাগে। এইখিনি আমি আমাৰ কোৰ্চত খুব ভালকৈ আমি শিকাই দিওঁ। আমাৰ ক্লাছৰুম কোৰ্চ আৰু অনলাইন কোৰ্চো আছে, তাত আপোনালোকে এই গোটেই কথাখিনি ভালকৈ শিকিব পাৰিব। এতিয়া কথাটো হ'ল কি সুইং ট্ৰেডিঙৰ এডভান্টেজ কি হয়। অ'কে, সো আপোনালোকে জানে যে কেইবাটাও ট্ৰেডিং ফৰ্ম আছে, ইন্ট্ৰাডে ট্ৰেডিং, আপোনাৰ স্কাল্পিং, অপশ্যন ট্ৰেডিং। তো এনেকুৱা ধৰক কেইবাটাও ছেগমেণ্টত আমি কেইবা ধৰণে আমি ট্ৰেড কৰিব পাৰোঁ। সো আমি যেতিয়া ষ্টকত সুইং ট্ৰেড কৰোঁ তাৰ কি এডভান্টেজ আছে। সো প্ৰথম এডভান্টেজটো হ'ল যে সুইং ট্ৰেডিং বহুত ফ্লেক্সিবল হয় আৰু ইয়াত আপোনাৰ ফ্ৰীডম থাকে। সো যেনেকৈ ইন্ট্ৰাডে ট্ৰেডিঙত কি হয়, আপুনি গোটেই দিনটো ষ্টক লেপটপৰ আগত বা মোবাইলৰ আগত আপুনি বহি ট্ৰেড ল'ব লাগিব, ট্ৰেডটো বাই আৰু চেল কৰিব লাগিব। ধৰক আপুনি খুব কম সময়তে ডিচিশ্যন ল'ব লাগিব, বা যদি আপুনি অপশ্যন ট্ৰেডিং কৰে তেতিয়া আপুনি কোনোবা এটা ছাইডত পজিশ্যন লৈছে, তাৰ এগেইনষ্টত আপুনি আকৌ হেডজ কৰিবৰ কাৰণে পজিশ্যন ল'ব লাগিব। যদি মাৰ্কেট আপোনাৰ মতে যোৱা নাই আকৌ তাৰ অপজিট ছাইডত আপুনি পজিশ্যন ল'ব লাগিব, যিটো আমি ফায়াৰ ফাইটিং বুলি কওঁ। সো এনেকুৱা ধৰণৰ অকণমান ষ্ট্ৰেছফুল হয় ইন্ট্ৰাডে ট্ৰেডিং আৰু অপশ্যন ট্ৰেডিং বা এনেকুৱা ট্ৰেডিং ধৰণবোৰ। কিন্তু সুইঙত কি হয়, আপুনি এটা ষ্টক এসপ্তাহ দুসপ্তাহলৈ নিশ্চিন্ত মনেৰে হোল্ড কৰিব পাৰে। অ'কে, সো ইন্ট্ৰাডে ট্ৰেডিঙৰ নিচিনা সুইঙত বহুত কুইক ডিচিশ্যন বা 1 মিনিটৰ ভিতৰতে কেইবাটাও ট্ৰেড লোৱা সেইবিলাক কৰিব নালাগে। সেইকাৰণে সুইং ট্ৰেডিং একদম ষ্ট্ৰেছ ফ্ৰী হয় আৰু ৰিলেক্স মনেৰে আপুনি ট্ৰেডিং কৰিব পাৰে। আপোনাৰ যদি কিবা জব আছে বা বিজনেছ আছে সেইখিনি আপুনি কণ্টিনিউ কৰি থাকিব পাৰে, আৰু এইফালে ছাইড বাই ছাইড সুইং ট্ৰেডিং কৰি আপুনি ষ্টক মাৰ্কেটটো এটা ছাইড ইনকাম চ'ৰ্চ হিচাপে আপুনি ল'ব পাৰিব। নেক্সট এডভান্টেজটো হৈছে যে হাই ৰিটাৰ্ণছ। অ'কে, আমি জেনেৰেলি যদি বেংকত ফিক্সড ডিপ'জিট কৰোঁ তেতিয়া আমি এক বছৰত 6 to 7% আমি ৰিটাৰ্ণ পাওঁ। কিন্তু সেই কম ৰিস্কতে আমি যদি সুইং ট্ৰেড লওঁ, এটা ট্ৰেডত আমাৰ 15 to 20% পৰ্যন্ত ৰিটাৰ্ণ আমি 2-3 সপ্তাহৰ ভিতৰত কেপচাৰ কৰিব পাৰোঁ। চ' ইয়াৰ প্ৰুফ হিচাপে আপুনি আমাৰ সুইং ট্ৰেডিং একুৰেচি ভিডিঅ'টো চাব পাৰে। তাত আমি ডিছকাছ কৰিছোঁ আমাৰ ক'ত কিমান পাৰ্চেণ্টেজ ৰিটাৰ্ণ থাকে এটা ট্ৰেডত। নেক্সট যিটো গুৰুত্বপূৰ্ণ এডভান্টেজ সেইটো হৈছে যে সুইং ট্ৰেডিঙত আপুনি ফাণ্ডামেণ্টেল এনালাইচিছ ইনক্লুড কৰিব পাৰিব। তো ইন্ট্ৰাডে ট্ৰেডিঙত ফাণ্ডামেণ্টেল এনালাইচিছৰ কোনো কাম নাই, ৰাইট। চ' কিন্তু সুইঙত আমি কি কৰোঁ, আমি যেতিয়া টেকনিকেল এনালাইচিছ কৰোঁ তাৰ লগতে আমি ফাণ্ডামেণ্টেল এনালাইচিছো আমি ইনক্লুড কৰিব পাৰোঁ। চাওক, আমি যেতিয়া ষ্টক কিনো সেই ষ্টকবিলাকে কি কৰে, এটা কোম্পানীৰ এটা বিজনেছক বুজায়, ৰাইট। এটা বিজনেছটো ৰিপ্ৰেজেণ্ট কৰে ষ্টকবিলাকে। চ' বিজনেছটোৰ মেইন বস্তুটো হৈছে চালিকা শক্তি বুলি যিটোক আমি ক'ব পাৰোঁ, সেইটো হৈছে বিজনেছটোৰ ফাণ্ডামেণ্টেলছখিনি, তাৰ প্ৰফিট কিমান হৈছে, মেনেজমেণ্ট কেনেকুৱা, বিজনেছ মডেলটো কেনেকুৱা, সেই বস্তুখিনি আমি চাব পাৰোঁ, ৰাইট। চ' সেইখিনি হৈছে ফাণ্ডামেণ্টেল, সেইখিনি হৈছে বিজনেছটোৰ চালিকা শক্তি। তো যেতিয়া আমি সুইং ট্ৰেডিঙত এই বস্তুখিনি আমি ফাণ্ডামেণ্টেল ফেক্টৰ্ছখিনি আমি ইনক্লুড কৰি দিওঁ, তেতিয়া আমাৰ ৰিস্কটো আৰু কমি যায় আৰু আমি প্ৰফিটটো খুব ধুনীয়া এক্সপেক্ট কৰিব পাৰোঁ। চ' এইকেইটা হৈছে সুইং ট্ৰেডিঙৰ মেইন এডভান্টেজ।
এতিয়া আহিম আমি সুইং ট্ৰেডিঙৰ ষ্ট্ৰেটেজিখিনিলৈ সো মূলতঃ গোটেই সুইং ট্ৰেডিঙত আমি যিখিনি ষ্ট্ৰেটেজি ইউজ কৰোঁ সেইখিনিক আমি তিনিটা ভাগত ভগাব পাৰোঁ তাৰে সেইকেইটা হৈছে ব্ৰেকআউট ষ্ট্ৰেটেজি পুল বেক ষ্ট্ৰেটেজি আৰু ট্ৰেণ্ড ৰিভাৰ্চেল ষ্ট্ৰেটেজি সো ব্ৰেকআউটত ষ্ট্ৰেটেজিত কি হয় আমি সেইবিলাক ষ্টক আইডেণ্টিফাই কৰোঁ যিবিলাক বহুত দিন ধৰি এটা ৰেঞ্জত চলি আছে ফৰ এক্সাম্পল আপুনি এইটো ষ্টক চাব পাৰে দেখা পাইছে যে এইটো ষ্টক এটা বক্সৰ ভিতৰত কেইবাদিনো ধৰি ট্ৰেড কৰি আছে যিটোক আমি ডাৰভাক্স বক্স বুলি কওঁ সো এভিনিউ ছুপাৰমাৰ্ট ষ্টকটোৰ নাম সো কেইবাদিনো ধৰি ই এটা বক্সৰ ভিতৰত ট্ৰেড কৰি আছে তো যেতিয়া এই বক্সটো ব্ৰেক কৰি ওলাই যাবলৈ চেষ্টা কৰিব ষ্টকটোৱে সেইডোখৰত আমি এটা সুইং ট্ৰেড ল'বলৈ চেষ্টা কৰিম সো এইটো ষ্ট্ৰেটেজি কোৱা হয় ব্ৰেকআউট ষ্ট্ৰেটেজি বুলি এটা যেতিয়া এটা বহুত দিনৰ পৰা ষ্টকটো এটা লেভেলৰ ভিতৰত আপ ডাউন কৰি থাকে আৰু সেই লেভেলটো ক্ৰছ কৰি ষ্টকটো ওপৰৰ ফালে ওলাই যাবলৈ লয় সেইটো আমি ব্ৰেকআউট ষ্ট্ৰেটেজি বুলি কওঁ আৰু তাতে আমি ষ্টকটো বাই কৰিবলৈ চেষ্টা কৰোঁ এটা কথা মন কৰিব আমি ইণ্ডিয়াত ষ্টকত যেতিয়া আমি সুইং ট্ৰেড কৰিম আমি সদায় বাই সাইডত পজিশ্যন ল'ম কাৰণ আমাৰ ইণ্ডিয়াত শৰ্ট সেলিং আমি ষ্টকত ইন্ট্ৰাডেহে কৰিব পাৰোঁ সুইং ট্ৰেডৰ কাৰণে শৰ্ট সেলিং আমি কৰিব নোৱাৰোঁ ওকে সো আমি সদায় যিখিনি আমি সিগনেল ল'ম সদায় আমি ইকুইটি ষ্টকত ইকুইটিত আমি সদায় বাই সাইডত ট্ৰেড ল'ম ওকে বাই সাইডত পজিশ্যন ল'ম নেক্সট যিটো ষ্ট্ৰেটেজি সেইটো কোৱা হয় পুল বেক ষ্ট্ৰেটেজি ওকে পুল বেক ষ্ট্ৰেটেজিটো কি হয় সো সাপোজ এটা ষ্টক আপোনাৰ কণ্টিনিউৱাছ আপ ট্ৰেণ্ডত আছে সো আপ ট্ৰেণ্ডত যোৱাৰ পিছত ইয়াৰ সাইকোলজিটো বুজিব সাপোজ এইটো ষ্টকৰ কথাই কৈছোঁ এইটো ষ্টক আপুনি এটা কণ্টিনিউৱাছ আপ ট্ৰেণ্ডত আছে এটা সময়ত কি হয় যিখিনি শ্বৰ্ট টাৰ্ম ট্ৰেডাৰ আছে তেওঁলোকে অকণমান ষ্টকটো চেল কৰি প্ৰফিট বুকিং কৰে তেওঁলোকে কম সময়তে ভাল ৰিটাৰ্ণ পালে তেওঁলোকে প্ৰফিট বুকিং কৰে সেই প্ৰফিট বুক কৰাৰ টাইমত ষ্টকটো অলপমান তললৈ নামি আহে সেইটোকে কোৱা হয় আপোনাৰ পুল বেক বুলি কোৱা হয় ওকে সো এনেকুৱা পুল বেক পইণ্টবিলাকত আমি যদি এণ্ট্ৰি ল'ব পাৰোঁ তেতিয়া আমি ষ্টকটোৰ ট্ৰেণ্ডটো কণ্টিনিউ হোৱাৰ পিছত আমি খুব ধুনীয়া এটা প্ৰফিট এক্সপেক্ট কৰিব পাৰোঁ ওকে সো এইটো সুইং ট্ৰেডিং ষ্ট্ৰেটেজিৰ নাম হৈছে পুল বেক ষ্ট্ৰেটেজি তাৰপিছত যিটো লাষ্ট ষ্ট্ৰেটেজি আমি ইউজ কৰোঁ সেইটো হৈছে ট্ৰেণ্ড ৰিভাৰ্চেল ষ্ট্ৰেটেজি ওকে সো ইয়াত আমি সেইকেইটা ষ্টক বিচাৰিব লাগে যিকেইটা ষ্টক আমাৰ বহুত দিনৰ পৰা হয়তো ডাউন ট্ৰেণ্ডত আছে বা বহুত ট্ৰেণ্ডৰ পৰা আপ ট্ৰেণ্ডত আছে তো আমি এক্সপেক্ট কৰি আছোঁ যে সেই ট্ৰেণ্ডটো ৰিভাৰ্চ হ'ব ট্ৰেণ্ডটো তাৰ অপজিট ছাইডত যাব সো আমি সুইঙৰ বাই ছাইডত আমি যেতিয়া বিচাৰিম তেতিয়া আমি সদায় চাম যে কোনটো ষ্টক এটা ডাউন ট্ৰেণ্ডত আছে সো এটা দেখা পাইছে এইটো এক্সাম্পল হিচাপে আমি দিছোঁ তো এইটো ষ্টক এনেকৈ আপোনাৰ ডাউন ট্ৰেণ্ডত আছিলে তাৰপিছত অলপমান এটা জেগাত কনচলিডেট কৰিলে এটা জেগাত ৰখিলে তাৰপিছত আকৌ আপ ট্ৰেণ্ডটো কণ্টিনিউ হ'ব ধৰিছে সো এনেকুৱা যিটো ট্ৰেণ্ডটো ৰিভাৰ্চ হৈছে ডাউন ট্ৰেণ্ডৰ পৰা আপ ট্ৰেণ্ডলৈ যদি যাবলৈ লৈছে তো তেনেকুৱা পেটাৰ্ণবোৰ আমি বিচাৰি মেলি তাতে আমি ষ্টকটো সুইং ট্ৰেড কৰিব পাৰোঁ ইয়াৰ লগতে আমি যিখিনি আমাৰ ফেক্টৰ আমি ডিছকাছ কৰিছিলোঁ যেনেকৈ ট্ৰেণ্ড পেটাৰ্ণ টেকনিকেল ইণ্ডিকেটৰ্ছ ফাণ্ডামেণ্টেল ফেক্টৰ্ছ নিউজ এই গোটেইখিনি আমি ইনক্লুড কৰি খুব ধুনীয়াকৈ আমি এটা একুৰেচি মেইনটেইন কৰিব পাৰোঁ সুইং ট্ৰেডিঙত ওকে সো যদি আপুনিও সুইং ট্ৰেডিং শিকি খুব ভালকৈ আমাৰ লগত ট্ৰেডিং কৰিব বিচাৰিছে তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰক আমাৰ যোৰহাটৰ বৰপুলত আমাৰ ক্লাছৰুম চেণ্টাৰ আছে লগতে আমি অনলাইন কোচিঙো দিওঁ কেনেকৈ আপোনালোকে ট্ৰেড কৰিব পাৰিব আৰু আমি কিমান প্ৰফিট কৰি আছোঁ সেইখিনি আপুনি চাব পাৰে আমি মেইনলি এটা সুইং ট্ৰেডত আমি 10%তকৈ বেছি আমাৰ টাৰ্গেট থাকে সো আপুনি এই নেক্সট ভিডিঅ'টো চালে গম পাব যে আমাৰ সুইং ট্ৰেডত আমি কিমান একুৰেচি আৰু প্ৰফিট আমি টাৰ্গেট কৰোঁ সো ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপুনি আগলৈ আমাৰ এনেকুৱা আপডেটবোৰ পাই থাকে ধন্যবাদ